কমলেশ্বৰ সিংহৰ দিনত হোৱা বিদ্ৰোহত হৰদত্ত আৰু বীৰদত্তই হিন্দুস্তানী আৰু শিখ সৈন্যৰ এক বিৰাট পল্টন লৈ আহিছিল। মোৱামৰীয়া বিদ্ৰোহ দমনৰ বাবে অহা ব্ৰিটিছ সামৰিক বাহিনীত বহুতো নেপালী লোকক ভৰ্তি কৰোৱা হৈছিল। নেপালী, শিখ, মাৰোৱাৰীসকল বিভিন্ন সময়ত অসমলৈ আহিছিল, স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। কিন্তু কোন কেতিয়া আহিছিল, কোনে আনিছিল, কিয় আহিছিল, সকলো সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। যোগিনী তন্ত্ৰত উল্লেখ আছে, উত্তৰ পশ্চিমে নেপালৰ কাঞ্চনগিৰি ভূখণ্ড প্ৰাচীন কামৰূপৰ ভিতৰুৱা আছিল। ৰজা নৰকৰ দিনতেই নেপালী ব্ৰাহ্মণক কামাখ্যা মন্দিৰৰ পূজা সেৱাৰ বাবে নিয়োগ কৰা হৈছিল। পিছত অৱশ্যে নেপালৰ ভূখণ্ড কামৰূপৰ পৰা পৃথক হোৱাত নেপালৰ ৰজাৰ অনুমতি লৈহে ব্ৰাহ্মণ পুৰোহিতসকল কামৰূপলৈ আহিব লগা হৈছিল। সেই ব্ৰাহ্মণ পুৰোহিতসকলে 1881 চনৰ পিছৰ পৰা নেপালৰ ৰজাৰ পৰা লাল মোহৰ অৰ্থাৎ অনুমতি পত্ৰ লাভ কৰিছিল। প্ৰাচীন কাললৈ যদি চাওঁ, নেপালৰ মাজেদি বৈ যোৱা কুশী নদীলৈকে প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। ইফালে বিহাৰৰ এক বৃহৎ অঞ্চলো কামৰূপৰ ভিতৰতে আছিল। কামৰূপৰ ৰজা মহাভূতি বৰ্মাই মিথিলা আৰু উত্তৰ বিহাৰৰ পৰা কেইবাটাও ব্ৰাহ্মণ পৰিয়াল আনি কামৰূপত সংস্থাপন কৰিছিল। ইফালে অষ্টম শতিকাত নেপালৰ ৰজা দ্বিতীয় জয়দেৱে কামৰূপৰ ৰজা হৰ্ষবৰ্মাৰ জীয়ৰী কাঞ্চনমতীক বিয়া কৰাইছিল। এনেকৈ নেপালৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল বিবাহৰ জৰিয়তে আৰু পুৰোহিতসকলৰ জৰিয়তে। তাৰ পিছৰ সময়ত 1515 চনত কোচ ৰজা বিশ্বসিংহই বিয়া কৰাইছিল নেপালৰ ৰজা মল্লৰ জীয়ৰী ৰত্নকান্তিক। ইফালে 15 শতিকাতেই নেপালী ব্ৰাহ্মণ ৰতিকান্ত উপাধ্যায়ক অধিকাৰ ৰূপে সংস্থাপিত কৰি শিৱসাগৰত সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইফালে ব্ৰিটিছ শাসনৰ সময়ৰে পৰা অসমত নেপালীসকলৰ প্ৰব্ৰজন যথেষ্ট পৰিমাণৰ বাঢ়ে। অসমৰ চনপৰা ভূমি, চৰণীয়া পথাৰসমূহে নেপালীসকলক ইয়াত বসতিৰ বাবে আগ্ৰহী কৰি তুলিছিল। মানৰ সেই ভয়াৱহ অসম আক্ৰমণৰ সময়ত বহুতো অঞ্চল খালী হৈছিল। সেই সময়তো বহুতো নেপালী লোকৰ প্ৰব্ৰজন হৈছিল অসমলৈ। নেপালীসকল সহজ সৰল, কৰ্মপটু, পৰিশ্ৰমী, বিশ্বাসী হোৱাৰ বাবে ব্ৰিটিছেও তেওঁলোকক বিভিন্ন কামত খটুৱাইছিল। আনকি গোৰ্খাসকলৰ সামৰিক বাহিনীও গঠন কৰি দিছিল। সেই সময়খিনিতে মেঘালয়, নাগালেণ্ড আদিতো গোৰ্খা জনবসতি অঞ্চল গঢ়ি উঠিছিল। ইফালে 1992 চনত মোৱামৰীয়া বিদ্ৰোহ দমনৰ বাবে অহা ব্ৰিটিছ সামৰিক বাহিনীত বহুতো নেপালী লোক ভৰ্তি কৰোৱা হৈছিল। 1872 চনত গোৰ্খা জনসংখ্যা আছিল অসমত 1635 জন। তাৰপিছত 1951 চনত জনসংখ্যা হৈছিলগৈ প্ৰায় 1,01,000 জন। আমি যদি ইয়াৰ বহু আগলৈ উভতি যাওঁ, 1206 খ্ৰীষ্টাব্দত তুৰ্কী সেনাক খেদি পঠিওৱাসকলৰ মাজত নেপালী সৈন্যও আছিল। নেপালী গোৰ্খাসকলে নিজকে অসমীয়া হিচাপেই চিনাকি দি আহিছে। ভাষাক কেন্দ্ৰ কৰি হোৱা সংঘাতত অসমীয়া ভাষাৰ লগতে তেওঁলোক থিয় দিছে। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি 6 জনকৈ গোৰ্খা আন্দোলনকাৰী শ্বহীদ হৈছিল। তাৰ ভিতৰত বৈজয়ন্তী দেৱী হৈছে অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ। এইবাৰ আহিছোঁ, শিখসকলনো অসমলৈ কেনেকৈ আহিল? 1469 চনত জন্মগ্ৰহণ কৰা গুৰু নানকে ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিলে যদিও তেওঁৰ মৃত্যুৰ 200 বছৰ পিছতহে শিখ ধৰ্মই বিশেষ প্ৰচাৰ লাভ কৰিছিল। পঞ্জাৱত কিন্তু শিখ ধৰ্ম অতি সোনকালে আঁকোৱালি লোৱা হ'ল। গুৰু নানকে 1517 পৰা 1526 চনৰ ভিতৰত কামৰূপলৈ আহিছিল যদিও তেতিয়াও শিখ ধৰ্মই বিশেষ প্ৰচাৰ লাভ কৰা নাছিল। তথাপিও তেওঁৰ কিছু অনুগামী কামৰূপত সৃষ্টি হৈছিল। পিছত নৱম শিখ গুৰু টেগ বাহাদুৰৰ শিখ ধৰ্মই প্ৰচাৰ লাভ কৰিলে। সেই সময়ত অসমলৈ আহি বসবাস কৰিবলৈ লোৱা শিখসকলেই অসমীয়া শিখৰ আদি পুৰুষ। সেই লোকসকলৰ লগত আমাৰ থলুৱা লোকৰ বিবাহৰ সম্পৰ্ক গঢ়ি উঠি অসমীয়া শিখ নামৰ জাতিগোষ্ঠীৰ উদ্ভৱ হ'ল। টেগ বাহাদুৰ অসমলৈ আহিছিল অম্বৰৰ ৰজা ৰামসিংহৰ লগত। মোগল সম্ৰাট ঔৰংগজেবে তেতিয়া ৰামসিংহক কামৰূপ দখলৰ বাবে পঠিয়াই দিছিল। কামৰূপত তেতিয়া প্ৰচলিত তন্ত্ৰমন্ত্ৰৰ পৰা ৰক্ষা পাবৰ বাবে ৰামসিংহই গুৰু টেগ বাহাদুৰৰ সহায় বিচাৰিছিল। সেই সহায় কৰিবলৈ টেগ বাহাদুৰে ৰামসিংহৰ লগত কামৰূপলৈ আহি ৰঙামাটিত বাহৰ পাতিছিল। সেয়া আছিল 1669 চনৰ কথা।
টেগ বাহাদুৰে ধুবুৰীৰ দমদমাত গুৰুদ্বাৰ পাতিছিল। পিছত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সেই গুৰুদ্বাৰতেই শিখ সেনাই ছাউনি পাতি লৈছিল। ইফালে 1800 শতিকাৰ শেষৰ ফালে কমলেশ্বৰ সিংহৰ দিনত হোৱা বিদ্ৰোহত হৰদত্ত আৰু বীৰদত্তই হিন্দুস্তানী আৰু শিখ সৈন্যৰ এক বিৰাট পল্টন লৈ আহিছিল। পিছত 150 জন শিখে কলীয়া ভোমোৰা বৰফুকনৰ পৰা মাটি বৃত্তি লাভ কৰি অসমীয়া ছোৱালী বিয়া কৰাই অসমতে ৰৈ গৈছিল। প্ৰথমতে হৰদত্ত আৰু বীৰদত্তৰ হৈ যুদ্ধ কৰিবলৈ অসমলৈ অহা শিখসকল পিছলৈ আহোমৰ ৰাজশক্তিৰ অংশীদাৰ হৈছিলগৈ। ইফালে আকৌ মানৰ অসম আক্ৰমণৰ সময়ত শিখ সৈন্য আহি মানেৰে যুদ্ধ কৰিছিল। আহোমৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনাবাহিনীৰ সেনানায়ক হিচাপে মানৰ বিৰুদ্ধে যুদ্ধ কৰি শিখ বীৰ চৈতন সিঙে মৃত্যুবৰণ কৰিছিল। তেওঁই হ'ল শিখ ধৰ্মৰ প্ৰথমজন অসমীয়া শ্বহীদ। ইফালে মাৰোৱাৰীসকলৰ বসতি আৰম্ভ হয় ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ পৰাই। পশ্চিম অসম ব্ৰিটিছ কোম্পানীৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পিছৰ পৰাই 1818 চনত প্ৰথমবাৰৰ বাবে মাৰোৱাৰীসকলে অসমলৈ আহে। তেওঁলোক আহিছিল মূলতঃ ব্যৱসায়ৰ বাবে। ভাৰতৰ আন আন ঠাইত যেনেকৈ সেই সময়ত ব্যৱসায়ত প্ৰতিযোগিতা আছিল খুব, অসমত সেই সময়ত কোনো প্ৰতিযোগিতা নাছিল। আৰু কম দিনৰ ভিতৰতে তেওঁলোকে অসমৰ ব্যৱসায় নিজৰ হাতলৈ আনিছিল। পিছত তেওঁলোকে অসমৰ ভাষা, সাংস্কৃতি, সাহিত্য সকলো গ্ৰহণ কৰি লৈছিল। অসমত প্ৰায় 6 লাখ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক বৰ্তমান বসবাস কৰি আছে। ৰাজস্থানৰ এই সম্প্ৰদায়ৰ প্ৰধান ধৰ্ম হৈছে জৈন ধৰ্ম। ইফালে অসমত প্ৰায় 15 লাখ বিহাৰী সম্প্ৰদায়ৰ লোক আছে। সেই বিহাৰীসকল সাধাৰণতে চুলি কটা, জোতা চিলোৱা, সৰু সৰু বাহন চলোৱা, মাংস বিক্ৰেতা আদি বৃত্তিসমূহ লৈ অসমত বসবাস কৰিবলৈ লৈছিল। বিহাৰ আৰু উত্তৰ প্ৰদেশৰ সেই হিন্দীভাষী শ্ৰমিকসকলৰ প্ৰব্ৰজন কম বেছি পৰিমাণে ব্ৰিটিছ শাসনৰ সময়তে হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছতহে বৃহৎ পৰিমাণৰ বিহাৰী সম্প্ৰদায়ৰ লোকৰ প্ৰব্ৰজন ঘটিছিল অসমলৈ। অসমত জীৱিকাৰ সুবিধা থকাৰ বাবে কামৰ সন্ধানত তেওঁলোকে মূলতঃ অসমলৈ আহিছিল। এনেকৈয়ে নেপালী, শিখ, মাৰোৱাৰী, বিহাৰীসকল বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যৰে অসমলৈ আহিছিল আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। আৰু তেওঁলোকৰ প্ৰায়ভাগেই অসমীয়া ভাষা গ্ৰহণ কৰি, অসমীয়া সাহিত্য গ্ৰহণ কৰি অসমীয়া ৰূপে চিনাকি হৈ পৰিছিল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।